হা যাদুৰ খাৰু পাত মই দেখোন এইটো খুলি থৈ দিছিলোঁ কেনেকৈ আহিল মোৰ হাতত কি বাবু কি চাই আছা ইমান হাঁহি উঠাকে চাই আছো হয় নেকি তোক যে কালি টিউচনত যে হোমৱৰ্ক কৰিব দিছিল কৰছা হোমৱৰ্কখিনি কৈছো কৰছা মা মই হোমৱৰ্ক চমক একো কৰা নাই কালি টিউচনৰ পৰা আহি মই খেলি আছিলো দেখোন বেটা তই কালি টিউচনৰ পৰা আহি কেনে হোমৱৰ্ক চমৱৰ্ক একো কৰা নাই খেলি আছিলি আৰু তই মিছা কথা ক'বাইছা তোক আজি মই হোমৱৰ্ক কৰিছো হা গৈছা না মিছা কথা ক'বা আহে মই অলপ কমেডিকে চাম হাও মস্ত গছডালত মাত্ৰ এটাই বেঙেনা লাগছি হ'ব দে বিধান দেখুৱাব পাৰিম ফুলগিলাও যত্ন নলওঁতে মৰিয়ে যাব ধৰছি অ' ৰূপা হাও কি খবৰে ভাল ৰ মনত আছে না মেলা দিল কাৰুপা হ'ব দে তোৰ মনত আছে না অঞ্জলি কুছ কুছ होता है तुम नहीं समझोगी अंजलि হ'ব দে মই नहीं समझूंगी नहीं होना है আৰু এটা আছে धड़कन मैं तुम्हें भूल जाऊं ये कभी हो नहीं सकता और तुम मुझे भूल जाओ ये मैं कभी होने नहीं दूंगा দে হ'ব দে ইমান জকাব নালগে স্কুলত জকাইছিলি তো জকাব নালগে শুন মই তোক লাগি নহয় পায়স অলপ বনাই লৈ আহিছোঁ মানে বনাইছিলোঁ মনত পৰিল তোক লাগি লৈ আহিলোঁ বা আজি ইমান মৰম যাকছি না মোৰ কাৰণে এনে দেখোন তোৰ ঘৰত কিনা চাহ কাপো ওলাই নপৰে নহয়ে চাহৰ কথাটো বেলেগ দিচোন নিজে নাখাওঁ না হেৰি পায়স তই খাই ভাল পা না সেইকাৰণে বনালোঁ আৰু তোক লাগি মনত পৰি গ'ল গৰম গৰম লৈ আহিছোঁ এই মাত্ৰ বনাই हे रूपा मेला दिलों का आता है एक बार आके कुछ लेके जाता है মই এগলা পায়স আজি বনোৱা নহয় 3 দিন আগতে বনোৱা ঘৰত পৰি আছিল খ মানুহ নাই সেইকাৰণে মই তোক লাগি গৰম কৰি মাত্ৰ লৈছো সেইকাৰণে গৰমে আছে আৰু মই এনে দিবা হা নাই মই আলু পিয়াজ নিবা আইছো আমাৰ ঘৰত আলু পিয়াজ নাই अंजलि मुझे सब समझ में आ गई ঘৰত আলু শেষ হৈছে পিয়াজো শেষ হৈছে সেইকাৰণে তই মোক পৰখিৰে পায়স গৰম কৰি আনি দি আলু পিয়াজ নিবাইছা নহয় হা মিছা কথা ক'বাইছা সব জানো মই তই পৰখিৰে পায়সখিনি গৰম কৰি দিবাইছা মোক যা দোকানৰ পৰা আলু পিয়াজ কিনি আনগে এই কেনেকৈ গম পালা মুনু অ মা ক'ত গৈছিলি তই ৰাতিপুৱাৰ পৰা মানুহটো ঘৰতে নাই যে মই মোৰ যে লগৰ ছোৱালী ভাৱনা তাইৰ ঘৰত গৈছিলোঁ তাই বহুত দিন মাতিয়েও আছিল যোৱাও নাছিলোঁ না সেইকাৰণে আজি গৈছোঁ সঁচা কৈছা না সঁচা কথা কৈছোঁ তই যে দিনটো মানুহটো ঘৰত নাই ভাত পানীও খোৱা নাই মোৰতো লাগা নাই তই যে সঁচা কথা কৈছা সঁচা কথা কৈছোঁ আৰু মই তাহাঁতৰ ঘৰত ভাত খাই আহিছোঁ দে হয় নেকি মা মই কোনো ভাবনা চাবনাহঁতৰ ঘৰত যোৱা নাই মই না এই ল'ৰাকেইটাৰ লগত ক্ৰিকেট খেলিব গৈছোঁ আৰু আজি জানা না মই 3টা 6 মাৰিছোঁ সেইকাৰণে মোৰ ইমান ফূৰ্তি লাগছে মই ভাত চাত নাখালেও হ'ব মোৰ পেট ভৰি গৈছে একদম বেটি তই মোক মিছা কথা ক'বা আহিছা হা তই আজি সেই ল'ৰাকেইটাৰ লগত ক্ৰিকেট খেলিব গৈছিলি তাকো 3টা 6 মাৰছা হা সেই 6 মাৰ কোবত তোৰ ভুকে গায়ব হৈ গৈছি তোক নহয় মই তই যদি আজিৰ পৰা সিহঁতৰ লগত ক্ৰিকেট খেলিব যোৱা নহয় তোক পিঠি ফালিম মই একদম মিছা কথা ক'বা আহিছে যা তাতে ভাত বাঢ়াছে ভাত খাবি যা কি যাদুৰ খাৰু আছে নেকি এই লগত চাবা লাগিল বজাৰো দেখোন বহুত কৰিব লগা আছে দোকানৰ পৰা আহিলো আৰু আগতে খাৰু পাত থৈ যাওঁ ৰূপা ক'ত যা এই দোকানৰ পৰা হুৰ এটা কথা গম পাইছোঁ মই
কি কথা গম পাইছা জানো দে মেলা চিনেমাখনত যে ছোৱালীটোৰ নাম ৰূপা আছিল সেইজনী ময়ে বুলি ধৰি ল নহয় আৰু এটা কথা গম পাইছোঁ তোৰ লগত যাদুৰ খাৰু আছে হা মোৰ লগত যাদুঘৰ নাই নাই খাৰু চাৰু নাই মোৰ লগত এই মিছা কথা ক'ব নালাগে মই দেখা পাইছোঁ যাদুৰ খাৰু আছে তোৰ লগত নাই তোক কাই কৈছি মই নিজে দেখা পাইছোঁ হে নাই তই এনে কৈছা দে মই যাওঁ দে দোকানত মিছা কথা ক'ব আহিছি হা খাৰুপাত মই ইয়াতে থৈছিলোঁ হা ইয়াতেও নাই ক'ত গ'ল মই ইয়াতে থৈ দিছিলোঁ দেখোন তোৰ লগত যাদুৰ খাৰু আছে হা মোৰ লগত যাদুঘৰ নাই নাই খাৰু চাৰু নাই মোৰ লগত মই অঞ্জলিক মিছা কথা কোৱাৰ কাৰণে খাৰুপাত কিজানি নোহোৱা হৈ গ'ল কি হ'ব এতিয়া